নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সকলোলৈকে মোৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আহিছোঁ মই পথাৰত ভাত দিবলৈ, কিয়নো আমাৰ দাৱনি লাগি আছে। চাওকচোন আমাৰ পথাৰখন কিমান দূৰলৈ আহিব লাগে। মানুহজন আগে আগে গৈ আছে, মই পিছে পিছে ল'ৰাটোলৈ গৈ আছোঁ। ডাঙৰটো স্কুল গ'ল, তো সৰুটো থৈ আহিবলৈ ঘৰত কোনো নাই, সেয়েহে তাকো লৈ আহিলোঁ। মই পথাৰলৈ তেনেকৈ ধান কাটিবলৈ অহাই নহয়, কিয়নো মোৰ ল'ৰাটো সৰু হৈ আছে, সেইবাবে ফাইনেলি পথাৰ পাই গ'লোঁ। সেইফালে দেখিছেনে, সেইফালে মোৰ দেউতা, মোৰ দেউতাই ডাঙৰি কঢ়িয়াই আছে। ডাঙৰিবোৰ ইয়াত কঢ়িয়াই ধুনীয়াকৈ থাক লগাই থৈ লৈছে। এইবাৰ বোলে ধান আমাৰ ইয়াতে গুটি কৰি লৈ যাব। কিয় জানেনে, মৰণা মাৰিবলৈ বৰ অসুবিধা হয়, আকৌ ধান শুকোৱা কিবা কৰা অকণমান প্ৰব্লেম হয় সেইবাবে। সেইফালে দাদা এজন আছে, এয়া দেউতা। এইবোৰ ধানৰ থোক দেখিছেনে কেনেকৈ থৈছে ইয়াত। গুটি কৰি লৈ গ'লে ঝেমেলা নাই আৰু, একেবাৰে হৈ যায়, শুকুৱাই আৰু ধান কুটাই খাব পৰা যাব। সেইফালে মানুহজন কিমান দূৰত আছে আমাৰ পথাৰখন দেখিছেনে, কমেও 2 কিলোমিটাৰমান আহিব লাগে ঘৰৰ পৰা। খোজকাঢ়ি আহিবতো নোৱাৰিয়েই, মাহঁতে পাৰে, মই পিছে নোৱাৰোঁ ল'ৰাটোলৈ ইমান দূৰ, তো স্কুটিতে গুচি আহিলোঁ মানুহজনৰ লগত। সেইফালে মানুহজন, চাওকচোন আমাৰ পথাৰখন। ধান কাটিবলৈ আহিবলৈ মন যায়, কিন্তু উপায় নাই, ঘৰতো মানুহ লাগে দিয়কচোন, আৰু মই দাৱনিলে ভাতো বনাব লাগে। সেইফালে দাৱনি লাগি আছে দেখিছেনে। বলকচোন যাওঁ দাৱনিকেইজনীৰ ওচৰলৈ। এয়া এগৰাকী, আৰু সেইফালে দুগৰাকী কাটি আছে। এইফালে ভাইটি এটা ঘাঁহ কাটি আছে। বৰ ধুনীয়া ঘাঁহ ওলাই জানেনে। এইফালে ময়ো অকণমান কাটি চালোঁ। মই কিন্তু ধান কটাত বৰ পাকৈত নহয় দেই, কিয়নো মই তেনেকৈ কাটিবলগীয়া নহয়েই, ঘৰত ভাত বনাব লাগে যিহেতু। পিছলৈ কৰিম দিয়কচোন, মাহঁতে পাৰে কৰি যাব, পিছততো এইবোৰ সকলোবোৰ আমিয়ে কৰিব লাগিব। সেইবাবে অকণ শিকোঁ কেতিয়াবা। সিহঁতি মোক জোকাইছে যে ধান কটা হোৱা নাই বুলি। ময়ো জানো মই ধান কাটিব নাজানো, হোৱা নাই, চেষ্টাহে কৰিছোঁ। চেষ্টা অসাধ্য একো নাই, এদিন নহয় এদিন পাৰিমেই ভালকৈ কাটিবলৈ, সেইটো মোৰ বিশ্বাস আছে। পৰি যোৱা ধান যে, সেইবাবে বেছি অসুবিধা হৈছে জানেনে। এইফালে ভণ্টিগৰাকী, এইফালে এগৰাকী ভণ্টি। সেইফালে আৰু এগৰাকী কাটি আছে। বৰ ভাল লাগে পথাৰলৈ আহি জানেনে। এই ভণ্টিগৰাকীয়ে কৈছে মই ছোৱালী ইউনিফৰ্মৰ চাৰ্ট পিন্ধি আহিলোঁ বুলি, সেয়ে হাঁহিছে সকলোৱে। সেইফালে অকলে কাটি আছে ছাইড হৈ। মোক আকৌ জোকলৈ বৰ ভয় লাগে, জোক আছে কোৱা দেখি মই বেছি দেৰি নৰলোৱেই, বৰ ভয় কৰোঁ জোকলৈ জানেনে। ইমান ধুনীয়াকৈ কাটিছে চাওকচোন। এয়া কৈছে ইউনিফৰ্মৰ চাৰ্ট পিন্ধি আছে বুলি, হাঁহিছে। এনেই জমনি কৰিছে দিয়কচোন, পথাৰলৈনো কোনে ভাল চাৰ্ট পিন্ধি আহিব। বৰ ভাল লাগে এনেকৈ হাঁহি ধেমালি কৰি পথাৰত। আচলতে ৰবাব টেঙা এটা খাব লাগিছিল, কিন্তু মোৰ টনচিল হোৱাৰ বাবে নাখালোঁ, ঠাণ্ডা যিহেতু। চাওকচোন কি ধুনীয়াকৈ কাটিছে। মই বেছি দেৰি নাথাকোঁ। এয়া অকণমানিটো, মাহঁতে ভাত খাই উঠিলে। অকণমানিটোৱে মোক দেখি আমনি কৰিছে চাওকচোন। তাকো ভাত খুৱাই দিলে মায়ে কেইটামান পথাৰতে। সি আজি প্ৰথমে পথাৰলৈ আহিছে। যাওঁগৈ আৰু বেছি দেৰি নাথাকোঁ। এয়া আমি যাবলৈ হ'ল, মানুহজনে গেট লগাইছে, পথাৰৰ গেটখন
ল'ৰা স্কুটিত উঠিবলৈ পাগল। হ'ব দিয়ক তেন্তে আজিলৈ ইমানতে অন্ত পৰিল।